দ্য লাৰ্ণিং পইণ্ট ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি শিকিম যিকোনো তিনিটা নাম্বাৰ মানে তিনিটা অংকৰ পূৰণফলৰ বিষয়ে। তো বলক ভিডিঅটো আৰম্ভ কৰো। এতিয়া এক্সাম্পল হিচাপে আমি লম তিনিটা সংখ্যা যেনে 2 1 3 আৰু 3 1 2। তো আপোনালোকৰ সুবিধাৰ্থে ফৰ্মুলাখিনি আমি এনেকৈ লিখি লম আগৰ নিচিনাকৈ। তো যেহেতু সুবিধাতে আমি ফর্মুলাখিনি আগত লিখি লৈছো, মই কৈ দিও আগত 2 4 6 4 2 এনেকুৱাকে লিখি লম আমি। আৰু আমাৰ আকৌ দুটা বস্তু কিন্তু এড হৈছে আমাৰ এই নতুন ফৰ্মুলাটো আগৰ নিচিনাকে। আমাৰ যোনটো ভিডিও আগত যোনটো আলোচনা কৰা হৈছিল চাৰিটা অংকৰ, তাতে নতুনকে ইয়াতে দুটা বস্তু এড হৈছে, আপোনাৰ 3 নম্বৰ পইণ্ট আৰু 4 নম্বৰ পইণ্টটো। আৰু সুবিধাতে আমি এনেকেও লিখি লম 2 4 6 4 2। আৰু এটো কেনেকুৱাকে হ'ব হেতু মই কৈ দিম এতিয়া। প্ৰথমে কি কৰিব লাগিব, যেহেতু কোৱা হৈছে ইয়াতে আপোনালোকে চাই লওক 2 4 6 4 2। এটো কেনেকুৱাকে প্ৰথমে আমি দুটা অংকৰ আগত পূৰণ কৰি লম। তাৰ পিছত কি কৰিম, নেক্সট স্টেপত আমি চাৰিটা অংকৰ কৰিম ক্ৰস মাল্টিপ্লাই কৰি পেলাই। তাৰ পিছত আকৌ ছটা অংকৰ কৰিম, তাৰ পিছত আকৌ চাৰিটা। এইখিনিত কিন্তু ক্ৰস মাল্টিপ্লিকেশন হ'ব গোটেইখিনি। আৰু নেক্সট স্টেপত আমি কি কৰিম, 5 নম্বৰ যোনটো পইণ্ট আছে হেতুত আকৌ দুটা অংকৰে কৰিম। এতিয়া বলক উদাহৰণ স্বৰূপে কি লৈছো আমি, যেহেতুকে 2 1 3 আৰু 3 1 2 কেনেকৈ কৰিম এইটো ফৰ্মুলা ইউজ কৰি পেলাই হেতু মই দেখাই দি আছো আপোনালোকক। প্ৰথমে ফাৰ্স্ট স্টেপ কি আছে আমাৰ, দুটা অংক হয়নে। দুটা অংকত কি হ'ব আমাৰ, এই দুটা হ'ব। প্ৰথমে 3 * 2 মানে 6। আৰু তাৰ পিছত কি হ'ব, চাৰিটা অংকৰ। এতে দেখা পাইছে আপোনালোকে চাৰিটা অংকৰ। দ্বিতীয়টো পইণ্ট আমাৰ bf + c। চাৰিটা অংকৰ কেনেকৈ কৰিম আমি, 1 * 2 মানে 2। তাৰ পিছত কি আছে, প্লাস আছে 3 * 1 মানে 3। কিমান আহি যাব আমাৰ 5। চাৰিটা অংকৰ হৈ গ'ল। এতিয়া আমি যাম 3 নম্বৰ স্টেপলৈ। 3 নম্বৰত কি আছে আমাৰ, ছটা অংকৰ আছে। ছটা অংকৰ কেনেকুৱাকে কৰিম, ক্ৰস মাল্টিপ্লাই কৰিম আমি। 2 * 2 এই দুটাৰে কৰিম আগত পূৰণ, এই দুটাৰে পূৰণ কৰিম, আকৌ কৰিম এই দুটা। 2 * 2 মানে 4, 3 * 3 মানে 9, 1 * 1 মানে 1। আমাৰ কিমান আহি যাব ইয়াতে 4 9 4 + 9 13 আৰু 1 14। 14 কিমান আহি যাব আমাৰ ইয়াতে 4 উপলিল 1। 3 নম্বৰ স্টেপ আমি পাৰ হলো। তাৰ পিছত আমি 4 নম্বৰ স্টেপলৈ আগবাঢ়িম। 4 নম্বৰ স্টেপত কি আছে আমাৰ, ইয়াতে 4 নম্বৰ স্টেপ আছে ae + bd মানে চাৰিটা অংকৰ আছে মানে চাৰিটা অংকৰ হয়নে। চাৰিটা অংকৰ কোন কেইটা হ'ব, বাওফালৰ চাৰিটা। তো 2 * 1 মানে 2 আৰু 1 * 3 মানে 3। 2 * 1 মানে 2, 1 * 3 মানে 3। এইখিনি প্লাস কৰি দিম, কিমান আহি যাব 1 + 2 মানে 3 + 3 মানে 6। ইয়াতে আহি যাব আমাৰ 6। আমি 4 নম্বৰ স্টেপটো তেনেকুৱাকে পাৰ কৰিলো আগৰ নিচিনাকে। এতিয়া লাস্ট স্টেপ আহি যাব আমাৰ দুটা অংকৰ। দুটা অংকৰ কেনেকুৱাকে হ'ব, এই দুটা লাস্ট 2 * 3 মানে 6। তো সুবিধাৰ্থে মই আকৌ ৰিমাইন্ড কৰি দি আছো কেনেকুৱাকে কৰিলো আমি। প্ৰথমে দুটা অংকৰ কৰিলো, তাৰ পিছত চাৰিটা, তাৰ পিছত ছটা, তাৰ পিছত চাৰিটা, তাৰ পিছত দুটা। কেনেকুৱাকে কৰিলো, 3 * 2 মানে 6। তাৰ পিছত কি কৰিলো, 2 নম্বৰ পইণ্টত আহিলো, চাৰিটা অংকৰ 1 * 2 মানে 2, 3 * 1 মানে 3 আহি গ'ল 5 ইয়াতে। তাৰ পিছত 3 নম্বৰ স্টেপত আমি ছটা অংকৰ কৰিলো। ছটা অংকৰ কেনেকুৱাকে কৰিলো, 2 * 2 মানে 4, 3 * 3 মানে 9, 1 * 1 মানে 1। আমাৰ আহি গ'ল 14। 14 ৰ 4 উপলিল 1। তাৰ পিছত 4 নম্বৰ স্টেপত আহি গলো। 4 নম্বৰ স্টেপত কি কৰিলো, চাৰিটা অংকৰ ললো। 4 নম্বৰ স্টেপত কি কৰিলো আমি, 2 * 1 মানে 2, 1 * 3 মানে 3, টোটেল 6 ইয়াতে 6। তাৰ পিছত নেক্সট আপোনাৰ যোনটো আছে একেবাৰে শেষৰ পইণ্টটো আপোনাৰ এইটো
দুটা অংক ইয়াতে কি কৰিলো 2 into 3 6 নেক্সট সুবিধাতে মানে এক্সাম্পলটো ভালকে বুজাৰ কাৰণে আৰু এটা এক্সাম্পল লম আমি যাতে ভালকে বুজি পাও নেক্সট আৰু এটা এক্সাম্পল লৈছো আমি সেম এনেকুৱাকে কৰিম দুটা অংক লম প্ৰথমে 1 into 2 মানে 2 তাৰ পিছত চাৰিটা লম চাৰিটা অংকত কি হ'ব আমাৰ 1 into 1 মানে 1 3 into 2 মানে 6 আহি যাব আমাৰ 1 plus 6 মানে 7 তাৰ পিছত আকৌ ছটা অংক লম ছটা অংকৰ কেনেকৈ কৰিম ক্ৰস মাল্টিপ্লাই হ'ব এটো মনত ৰাখিব সদায় 1 into 2 মানে 2 1 into 1 into 2 মানে আকৌ 2 তাৰ পিছত 3 into 1 মানে 3 আকৌ কিমান আহি যাব আমাৰ 2 plus 2 মানে 4 plus 3 মানে 7 মানে এতিয়া 3 নম্বৰ স্টেপ আমি পাৰ কৰিলো এতিয়া আকৌ 4 নম্বৰ স্টেপত আমি আহি যাম 4 নম্বৰ স্টেপত কি আছে চাৰিটা অংক আছে চাৰিটা অংকৰ কি আছে ইয়াতে 1 into 1 1 into 1 মানে 1 প্লাস আহি যাব 3 into 2 মানে 6 আকৌ কিমান আহি যাব আমাৰ 7 4 নম্বৰ স্টেপ পাৰ কৰিলো এতিয়া লাস্ট স্টেপটো আছে আমাৰ 5 নম্বৰ স্টেপ 5 নম্বৰ স্টেপত কি আছে আমাৰ দুটা অংকৰ আছে এই দুটা শেষৰ দুটা 1 into 2 মানে 2 আমাৰ आंसर আহি যাব কিমান 27772 তুমি আকৌ ৰিমাইন্ড কৰি দিয়াছো কেনেকুৱাকে কৰিলো এইটো শর্টকাট এইটো ট্ৰিক্স মনত ৰাখিব 2 4 6 4 2 মানে দুটা অংকৰ কৰিম পিছত চাৰিটা পিছত ছটা পিছত চাৰিটা পিছত আকৌ দুটা কেনেকুৱাকে কৰিলো এটো গমে পাইছে এতিয়া মই আকৌ ৰিমাইন্ড কৰি দিয়াছো প্ৰথমে কি কৰিলো আমি দুটা অংকৰ কৰিলো 1 into 2 মানে 2 পিছত কি কৰিলো চাৰিটা অংকৰ কৰিলো চাৰিটা অংকৰ মানে 3 into 2 মানে 6 1 into 1 plus 1 into 1 মানে 7 তাৰ পিছত আকৌ আহি গল আপোনাৰ ছটা অংকৰ কেনেকৈ কৰিলো 1 into 2 মানে 2 1 into 2 মানে আকৌ 2 3 into 1 মানে 3 এতিয়া কিমান আহি যাব 2 2 আৰু 3 কিমান আহি গল 7 ইয়াতে 7 আহি গল 3 নম্বৰ স্টেপ আমি পাৰ কৰিলো নেক্সট 4 নম্বৰ স্টেপত কি কৰিছো আকৌ চাৰিটা 2 into 3 মানে 6 1 into 1 মানে 1 মানে 6 plus 1 মানে 7 আৰু লাস্ট কি কৰিলো আমাৰ দুটা অংকৰ 1 into 2 মানে 2 যদি ভিডিওটো ভাল পায় তেতিয়া হলে লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰি দিব লগতে সাবস্ক্ৰাইবটো কৰি বেল আইকনটো বজাই দিব